এভৰিৱান শিৱানী ব্লগৰ উন্নতি ভিডিঅ'লৈ সকলোকে পুনৰ স্বাগতম জনাইছোঁ। কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। আজি বৃহস্পতিবাৰ হয় আৰু এতিয়া 10 বাজিবৰ হ'ল আৰু আজি মৰিগাঁৱত ৰ'দটো বহুত কাৰাকৈ দিছে আৰু এই ৰ'দতে আমি যাব লৈছোঁ মৰিগাঁৱলৈ। অলপ বজাৰ আছে সৰু সুৰা আৰু ৰঞ্জনৰো কাণখন ফটাব লাগিব, তাকে আপোনালোকক দেখাই থাকিম। আৰু আজি দুৰ্গা পূজা নৱমী হয়। আপোনালোকে পূজা চাব, এনজয় কৰক আৰু মোৰ ফালৰ পৰা শেহতীয়াকৈ সকলোকে দুৰ্গা পূজা বহুত শুভকামনা থাকিলে। পূজা চাওক, এনজয় কৰক আৰু আমি হয়তো আজি যাম চাগে। যদি যাওঁ আপোনালোকক মৰিগাঁও পূজা কেনেকুৱা হয় দেখাম। আগতে আচলতে বহুত ভাল লাগে, কিন্তু এইবাৰ যিহেতু পৰিস্থিতি ইমান ভাল নহয়, সেইবাবে ইমান ভালকৈ পতা নাই, থুলমূলকৈ নিয়মটো কৰিছে আৰু যদি যাওঁ আপোনালোকক দেখাম বাৰু। আজি ব্লগটো আৰম্ভ কৰোঁ আৰু এতিয়া মোৰ লগত আপোনালোকক লৈ যাম মৰিগাঁও। পালোহি আৰু এতিয়া ৰঞ্জনৰ কাৰণে এযোৰ জোতা নাইবা চেণ্ডেল চাম আৰু ৰ'দটোতো বহুত কাৰা, ক'বই নালাগে আৰু হ'লে বোলক জোতা চেণ্ডেল কি চাওঁ চাই ল'মগৈ। আৰু ৰ'দত পিকচাৰ কি আহিছে গম নাপাওঁ আৰু, কাৰণ মই একো দেখাই নাই, মোবাইলটোত একো ধৰিব নোৱাৰি ৰ'দত আছোঁ যেতিয়া। হ'লে বোলক আৰু এইপিনে আছে ৰঞ্জন, এইপিনে আছে বা। বোলক দোকানত সোমাওঁ, তাৰপিছত লগ পাম আপোনালোকক। দোকানত সোমাইছোঁ, আচলতে ৰঞ্জনৰ জোতা নাইবা চেণ্ডেল এযোৰ চাই লওঁ, চাই আছোঁ এতিয়া কি হয় আৰু। এতিয়া আমি চাই আছোঁ চেণ্ডেল, ইয়াৰ পিছফালে এইবোৰ চেণ্ডেল দেখিছে, ৰঞ্জনৰ চেণ্ডেল চাই আছোঁ। এযোৰ জোতাযোৰ হৈ গ'ল, তাতে কিনিলোঁ, এতিয়া চেণ্ডেল চাই আছোঁ। এতিয়া মাহঁতে চাই আছে চেণ্ডেল, এইবোৰ চাই আছে, চাই লওঁ কোনযোৰ হয়। কোনযোৰ বাবাই দিয়া, বাবাই দিয়া, ফ্লাইং কিছ দিয়া। কিনি লওঁ, তাৰপিছত লগ পাম। আমাৰ এতিয়া বজাৰ কৰি হৈছে, এতিয়া আহিছোঁ ৰঞ্জনৰ কাণ ফুটাবলৈ। এইবোৰ বজাৰ কৰিলোঁ, কি কৰিছোঁ ঘৰত দেখাম বাৰু ভালকৈ। এতিয়া ৰঞ্জনৰ কাণ ফুটাবলৈ গৈ আছোঁ। বৌ ফাইনেলি আমাৰ বজাৰ কৰি হৈ গ'ল আৰু এয়া বেলুন ৰঞ্জনে পাৰ্লাৰৰ পৰা লৈ আহিছে আৰু এইবোৰ বজাৰ কৰিলোঁ। এতিয়া টেম্পুলৈ গৈ আছোঁ, টেম্পুত উঠিম আৰু ঘৰলৈ পাতি ল'ম। আৰু ৰ'দটো ইমান কাঢ়া, থাকিব নোৱাৰি গৰমত। সোনকালে ঘৰলৈ যাওঁ আৰু। ভিটামিন ঔষধটো অঁ, এতিয়া ফাৰ্মাচীত সোমাব লাগিব। তো এতিয়া ফাৰ্মাচীত সোমাওঁ, ৰঞ্জনৰ ভিটামিনৰ ঔষধ ল'ব আছে, ঔষধ লওঁ আৰু এতিয়া আৰু কিবা লগ লওঁ, লৈ পেলাই ঘৰত যাওঁ আৰু। হাই এভৰিৱান, কি খবৰ? এতিয়া হৈছে 8টা বাজি গৈছে আৰু মই চাহ খালোঁ আৰু দুপৰীয়া মৰিগাঁৱৰ পৰা অহাৰ পাছত অলপ ৰেষ্ট ল'লোঁ। আচলতে ইমান গৰম পৰিছে, অশান্তি লাগি গ'ল আৰু গাটো ইমান ভাল লগা নাছিলে, অলপ ৰেষ্ট ল'লোঁ। আৰু পূজালৈ যাম বুলি যে কৈছিলোঁ, যোৱা নহ'লে। আচলতে মৰিগাঁৱৰ পৰা আহিলোঁ যে কিবা ভাগৰ লাগিলে, যাবলৈ মন নগ'লে। আৰু
কি বজাৰ কৰিলোঁ সেইখিনি দেখাই দিওঁ। বিশেষ একো বজাৰ কৰা নাই, সৰু সুৰা অলপ কৰিছোঁ, তাকে আপোনালোকক দেখাইছোঁ। পোনপ্ৰথমে দেখাব লাগিছোঁ এইটো হৈছে ৰঞ্জনৰ বল। আৰু আমাৰ পিতাইলৈ আনিছিলোঁ এখন জেচিপি, সেইখন সি লগতে নিলেই। এইটো বল আৰু বেছি বাৰু ৰঞ্জনৰ বজাৰেই হৈছে। আৰু এই যে হৈছে তাইৰ জোতা, এইযোৰ পিক পাককৈ বজে, দেখাই দিছোঁ বাৰু। এইটো পিক পাক জোতা, এইযোৰ পিন্ধি তাই বাৰু খোজেই কাঢ়িলে। আৰু এইযোৰ হৈছে চেণ্ডেল ৰঞ্জনৰ, আৰু এপাত ক'ত থ'লে জানো, আছে ক'ৰবাত। আৰু এইটো হৈছে ৰঞ্জনৰ পেণ্ট, এনেকুৱা দুটা পেণ্ট আনিছে ৰঞ্জনলৈ। আৰু মা আৰু বাই লৈছে এনেকুৱা দুযোৰ চেণ্ডেল। এয়া চাওক, দুইজনে একে লৈছে, এনেকুৱা দুযোৰ চেণ্ডেল লৈছে। আৰু মই লৈছোঁ এটা পেনী, এইটো চাওক। পেণ্টটো মোৰ খুব মৰম লাগিলে আচলতে, আৰু কাপোৰটো ইমান ভাল হয়, ইমান ছফ্ট হয়, গাত থকা যেনে নালাগে। এয়া চাওক। আৰু পেনীটো ইয়াৰ লগত এটা পেণ্ট ফিটিং হৈ আছে, এইটো দেখাই দিছোঁ। এইটো চাওক, এইটো পেণ্ট ফিটিং হৈ আছে, আৰু কাপোৰটো ইমান ছফ্ট হয়, পিন্ধিলে গাত থকা যেনে নালাগিব। চাওক, বহুত ছফ্ট হয় কাপোৰটো, বহুত ছফ্ট, আৰু ধুই দিলে পটকতে শুকাই যাব। তো মই ল'লোঁ এইটো লৈছে 150, আৰু খুব ভাল লাগিছে। মই এনেকুৱা কাপোৰৰ এটা পেণ্ট পিন্ধি আছোঁ, বহুত ভাল লাগে কাপোৰটো আচলতে। চাওক, তো মই ল'লোঁ এইটো। আৰু আজি কৰা বজাৰ এইখিনি আছিলে, বিশেষ একো নাছিলে। আচলতে ৰঞ্জনৰ কাণখন ফুটাব লগা হোৱাৰ কাৰণেহে যাব লগা হ'ল, এনেই হয়তো আমি নগ'লোঁ হয়। আৰু গ'লোঁ যেতিয়া সৰু সুৰাকেইটা বস্তুৰ প্ৰয়োজন আছিলে, তো লৈ ল'লোঁ। আৰু আজিতো গৰমত খুব কষ্ট পালোঁ, ৰঞ্জনেও কষ্ট পালে। আচলতে দুপৰীয়া ৰ'দডাল কেনেকুৱা কাৰা ৰ'দ, আৰু তাতে এই ৰ'দত তাই খুব কষ্ট পালে। এতিয়া তাই অলপ শুইছে, আৰু ময়ো ভাবিলোঁ ভিডিঅ'টো সমাপ্ত কৰি দিওঁ। আৰু কি দেখালোঁ নাজানো, আশা কৰিলোঁ ব্লগটো আপোনালোকে ভালেই পালে। আৰু শেষত কমেণ্ট কৰি জনাব কেনেকুৱা পালে। তেন্তে আজি ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ, বাই বাই।